নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকৰ সকলোকে মোৰ এই ইউটিউব চেনেল ওৱান চি ক্ৰিয়েশ্যনলৈ আপোনালোকৰ সকলোলৈ মোৰ সদৰে নিমন্ত্ৰণ আৰু স্বাগতম থাকিলে আৰু আজি আমি আপোনালোকক জনাবলৈ পাই অতি সুখী হৈছোঁ যে শিৱসাগৰ নাট্যগোষ্ঠী তথা লাইট কেমেৰা একশ্যনে এখন ধুনীয়া ডিজিটেল চিনেমা যোৱাকালি শিৱসাগৰ নাট্য মন্দিৰত ৰিলিজ কৰিলে। সেইখন ডিজিটেল ফিল্মৰ নাম হৈছে শেৱালি দ্য চাইলেণ্ট গাৰ্ল। আকৰাম হুছেইনৰ পৰিচালনা আৰু লাইট কেমেৰা একশ্যনৰ উদ্যোগত আৰু ধ্বনি মিউজিকৰ সহযোগত শিৱসাগৰ নাট্য মন্দিৰত কালি শুভ উদ্বোধনী হ'ল, শুভ মুক্তি লাভ কৰিলে এই ডিজিটেল চিনেমাখন। সেই ডিজিটেল চিনেমাখনৰ ক'বলৈ গ'লে বহুত ভাল কাহিনী বনাইছে আৰু মই মোৰ ককাইদেউ আকৰাম দাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে এনেকুৱা এখন ডিজিটেল চিনেমা ওলোৱাই তেখেতে এই সমাজখনত চলি থকা যিবিলাক কাম সেই কামবিলাক ফুটাই তুলিলে। তাৰ কাৰণে মোৰ ভাল লাগিলে কালি চিনেমাখন চাই আৰু আশা কৰোঁ ভৱিষ্যতেও যাতে এনেকুৱা ভাল ভাল চিনেমা আমি দেখা পাওঁ। আমাৰ শিৱসাগৰ উদীয়মান প্ৰডিউচাৰ তথা লাইট কেমেৰা একশ্যনৰ স্বত্বাধিকাৰ বুলি ক'লেও বেয়া নহয়, তেখেতে যাতে ইয়াত আৰু ভাল ভাল চিনেমা কৰি যায়, যাতে আমি আজি নাট্য মন্দিৰত দেখিছোঁ, কাইলৈ যাতে আমি গৈ পেলাই আমাৰ শিৱসাগৰ ভটিয়াপাৰত থকা যিটো হল ভাস্কৰ জ্যোতি হলত যাতে আমি চাবলৈ পাওঁ তাৰে আশা কৰিলোঁ। আৰু ব'লক আৰু ইয়াতে আৰু এটা কথা কৈ যাওঁ, ৰ'ব ক'ল নাযাব আপোনালোকে, তেখেতলোকৰ এটা ইউটিউব চেনেল আছে, নামটো হৈছে জ্বলা কলা। আপোনালোকে সেই জ্বলা কলা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু এটা কথা, মোৰ যিটো চেনেল ওৱান চি ক্ৰিয়েশ্যন, আপোনালোকে যেনেকৈ সহায় সহযোগিতা মৰম আশীৰ্বাদ যিমান দিছে তেনেকৈ যাতে অনিৰ্দিষ্টকাললৈকে দি যায় তাৰে কামনা থাকিলে। আৰু কেতিয়াও নাপাহৰিব যে বেল লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু বেল আইকনটো যাতে প্ৰেছ কৰি দিবলৈ আৰু বিশেষকৈ শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাই যাতে আমি আগবাঢ়ি যাব পাৰোঁ। আৰু সদৌ একত গোটেই অসমবাসী ৰাইজক মই মোৰ ফালৰ পৰা পলমকৈ হ'লেও নৱবৰ্ষ শুভেচ্ছা থাকিলে আৰু মাঘ বিহুৰ শুভেচ্ছা থাকিলে। ধন্যবাদ। ব'লক এতিয়া আমি আগবাঢ়ি যাওঁ আমাৰ আজিৰ ভিডিঅ'টিলৈ, য'ত আমাৰ শিৱসাগৰ উদীয়মান প্ৰডিউচাৰ তথা আমাৰ মৰমৰ আকৰাম দাই বনোৱা এই শেৱালি চিনেমাখনৰ ভিতৰলৈ আমি সোমাই যাওঁ। তাত কালি আচলতে হৈছিলেনো কি কোননো আহিছিলে, তাত কোননো বিশিষ্ট অতিথি হিচাপে আছিলে, আৰু তাত আমাৰ মাজত আছিলে আমাৰ মাজত আছিলে বিশিষ্ট কণ্ঠশিল্পী তথা মোৰ আটাইতকৈ ভাল লগা গায়কজন হৈছে ৰিদীপ ৰংগীন, মাধৱ দা আৰু কেইবাজনো বিশিষ্ট গণ্যমান্য ব্যক্তি আছিলে। তাতে আমি চাওঁ ব'লক তাত কেনেকৈনো কালি আমাৰ এই শেৱালি চিনেমাখন কেনেকৈ শুভ মুক্তি লাভ কৰিলে তাৰকে ব'লক। জয় আই অসম। শেৱালি হৈ তই জ্বলিবি আকাশৰে জোন হৈ, তই ফুৰিবি ৰাতিৰ শেৱালি হৈ মোৰ বুকুৰ কোণতে ৰ'বলৈ। আশাৰে সপোন মোৰ নেভাঙিবি, আল ফুলে বুকুতে ৰাখি থবি, ফুৰিবি ৰাতিৰ শেৱালি হৈ সুবাস বিলাই দিবলৈ, ফুৰিবি ৰাতিৰ শেৱালি
হ'ল আচলতে মই আজি জ্যোতি সংগীত গাব লাগিছিলে কিন্তু মিউজিচিয়ান নাই যে আৰু আটাইতকৈ মোৰ ট্ৰেকত গান গাই মই খুব বেয়া পাওঁ আচলতে ট্ৰেকত গান গাই মই মোৰ ঘৰৰ মানুহবোৰ থাকিলেতো ট্ৰেক আচলতে গানটো মই মন্ত্ৰী প্ৰজনন কৰিবলৈ আগবাঢ়িছোঁ আপোনালোকেও সহযোগ কৰিব বুলি আশা ৰাখিছোঁ আমি এডিটিং সম্পাদনা কৰাৰ পাছত এডিটৰে মই ডিছকাশ্যন কৰিলোঁ যে এখেতে মোক পৰামৰ্শ দিলে যে বিমান দাই আগামী এনেকুৱা এটা চিন হ'লে ভাল হয় দুগৰাকী ছোৱালী লাগে মাতিছোঁ আহিছে ধুনীয়াকৈ কৰিছে কোনোবা থাকিল নেকি আৰু নাই নহয় ন
তো আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ কাহিনীত উপস্থিত থাকি যিখিনি দিহা পৰামৰ্শ আৰু অভিনয় যোগেদি মোক সহযোগ কৰিলে আৰু অনাগত সময়তো মই আপোনালোকৰ পৰা এনেদৰে সহায় সহযোগ পাম বুলি কামনা কৰিছোঁ। আপোনাক আসন গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। সুবিধা প্ৰদান কৰিলা, অনাগত সময়ত সুবিধা প্ৰদান কৰিব বুলি আশা ৰাখিছোঁ।